কি কব স্যার আমি একটা কথা ভাবছিলাম একচুয়ালি আমি কথাটার জন্য আপনার কাছে স্ট্যান্ড দিলাম স্ট্যাং দিলাম মানে আমি থিয় হৈ আছো বাহ সিলেটি শুনা আজিকালি সিলেটিহে কথা কয় নেকি আজিকালি কেকেটা অংকই বেলেগ সব সিলেটি আৰু সুচৰ প্ৰভাৱ ছাৰ তৰা কিবা সিৰিয়াছ মেটাৰ এটা আলোচনা কৰি আছো অলপ পিছত আহিবি নাই সিৰিয়াছ কথা ছাৰ এইটো লকচোন দিয়া খাতনীয়া কওকচোন কি কথা আছিল নাই এইটো আপুনি চাই লওকচোন কম বাৰু মই থাকিলেনো কি হয় ঠিক আছে তুমি যোৱা বাৰু ইহঁতৰ পৰা শান্তিৰে কথা এটা পাতিব নোৱাৰে এই খাতনীয়া মাইকী মানুহৰ লগত এনেকে কথা পাতে নেকি আমাৰ যে সুস্মিতা আমাৰ সুস্মিতা মানে আমাৰ চবৰে আৰু কওক কি হ'ল সুস্মিতা তাই মানে বৰ দুখ কৰি আছে কিয় মানে প্ৰথম আহিছে যে কথাবিলাক ক'বও পৰা নাই মোক কৈছে বোলে চাওকচোন ডেইলি নাইট ডিউটি পৰে এইবিলাক পিম্পলছো হৈছে মই কৈছো ছাৰক ক'লে বুজি পাব আৰু আমাৰ তৰা বাইলুংহঁতকো নাইট ডিউটি দিব পাৰে নহ'লে সিহঁতে জেদ ধৰিব ন বোলে চুচক দিয়ে আমাক নাইট ডিউটি নিদিয়ে কিয় আমাক কিয় নাইট ডিউটি দিব লাগে হেই ভনী তই বুজা নাই মই বুজিছো সুস্মিতাক নাইট ডিউটি দিয়াৰ কাৰণে আপোনাৰ টেনচন হৈ গৈছে ৰাখলীৰে পাতিছে ইয়া হেইতে চিচ ইমান চাহ তাই কিবা এটা মনত দুখ পাইছে ন মোক সেইটো তাই বেকত কৰিছে সুস্মিতাই মোৰ আগত বেকত নকৰি আপোনাৰ আগত কিয় বেকত কৰিলে খাতনীয়া ঠাইতে পালে যে মোক আপুনি এবাৰ ভাবি চাবচোন কথাটো